আজি মই ক'বলৈ ওলাইছোঁ বছৰৰ প্ৰতিটো মাহত এটাকৈ শিৱৰাত্ৰি পূজা হয়। কথাটো শুনি হয়তো আপোনালোকে আচৰিত ভাবিছে, হয়, কিন্তু এয়া একেবাৰে সত্য। আজিৰ এই ভিডিঅ'টো ভগৱান ভোলে বাবাৰ ভক্তসকলৰ বাবে বহুতে জৰুৰী, কিয়নো আজিৰ এই ভিডিঅ'টোত কিছু সংখ্যকে নজনা কথা এটি ক'বলৈ প্ৰয়াস কৰা হৈছে। সেয়েহে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু হৰ হৰ মহাদেৱ বুলি কমেণ্ট এটি কৰিব বুলি আশা কৰিলোঁ। কথাটো হ'ল এনেকুৱা ধৰণৰ, বছৰৰ প্ৰতিটো মাহৰ কৃষ্ণপক্ষ চতুৰ্দশী তিথিত এটাকৈ শিৱৰাত্ৰি পৰে। গতিকে এই ভিডিঅ'টো শিৱ বাবাৰ প্ৰকৃত ভক্তসকলৰ বাবে অত্যন্ত দৰকাৰী। এই ভিডিঅ'টোৰ পৰা বহুতো কথা জানিব পাৰিব, সেয়েহে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া কথাখিনি এনেকুৱা ধৰণৰ, প্ৰতিটো বছৰৰে কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত মহা আয়োজনেৰে মহাশিৱৰাত্ৰি আয়োজন কৰা হয়। এই কথাটো আমি সকলোৱে জানো, কিন্তু ইয়াৰ উপৰিও আমি বছৰৰ প্ৰতিটো মাহত এটাকৈ শিৱৰাত্ৰি পাওঁ। মাৰ্চ বা ফেব্ৰুৱাৰী মাহত আয়োজন কৰা শিৱৰাত্ৰিটোক কোৱা হয় মহাশিৱৰাত্ৰি, আৰু ইয়াৰ উপৰিও প্ৰতিটো মাহত পোৱা শিৱৰাত্ৰিকেইটাক মাসিক শিৱৰাত্ৰি বা মাহিলী শিৱৰাত্ৰি বুলি কোৱা হয়। কথাটো শুনি কেনেকুৱা পালে কমেণ্ট কৰিব। যিসকলে জনা নাছিল তেওঁলোকেও জানিব। ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। হৰ হৰ মহাদেৱ।